আমি যাবলৈ ওলাইছো মেডামে ফি চাবলে ক'ত কেনেকৈ পাতিছে চাই আহোঁগৈ অলপ মই এবাৰো চোৱা নাই আজি ফাৰ্ষ্ট টাইম চাই আহোঁগৈ চাই থাকিব আগলৈ ভিডিঅ'টো কি হৈ থাকে অলপ মই মেকআপ চেকআপ কৰি ওলাই লওঁ আৰু এয়া আমি যাবলৈ ওলাইছো আৰু চবেই যাংগে এতিয়া ফেমিলি চাই আহোঁগৈ লাগি থাকক আমাৰ লগতে গাড়ীত উঠিছে আৰু গোটেইখিনি যাম মা এইফালে ভাইটি এইফালে আৰু মানুহজন যাংগে ইচু ওলাইছে এয়া মানুহজন এয়া ভাইটি ফেমিলি খিনি গৈছো আৰু আজি চাম আৰু এয়া ঘৰৰ পৰা ওলাইছো আৰু ভাইও এইজনী আৰু আমাৰ এজনী ওলাইছে আমাৰ বৌ এজনী গৈছে আৰু ৰখিছে আৰু পেট্ৰল চেট্ৰল ভৰাব তাৰপিছত যামগে এয়া পেট্ৰল চেট্ৰল ভৰালো এতিয়া যামগে চাগে আমি আহি পালোহি ফাইনেলি এয়া মাহঁতি গৈ আছে ভাইটি এইখিনি গৈ আছো ইমান ভিৰ আছে মানুহ ঢেৰ আহিছে দেই চক এয়া চক কিমান ভিৰ সৌফালে চক গাড়ী লেকিন আজি বহুত ৰ'দ ধৰিছে দেই চক পুলিচখিনি কেনেকৈ আহিছে চক পুলিচখিনি ইমানকে আহি পালোহি আৰু মানুহ চাওক কিমান আহিছে দেখিছে অলপ খুলিব আছো খোজকাঢ়ি মাৰ লগত চক কিমান ভিৰ আৰু মানুহখিনি দেই ইমান ধুনীয়াকৈ সাজপাৰ পিন্ধি আহিছে
আমি এইবাৰ ফাৰ্ষ্ট আনিলোঁ আৰু এইফালে চব ইমান ডাঙৰকৈ পাতিছে। অসম চৰকাৰ সংস্কৃতি সঞ্চালয়ৰ উদ্যোগ আৰু ডিব্ৰুগড় জিলাৰ প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয় মেডাম মেফি উদযাপন পাম। এইফালে এইটো চব জয়মতী গা ধোৱা বনাইছিলে ইমান ডাঙৰকৈ, ইমান ধুনীয়াকৈ বনাইছে। এইফালে আজি আহি বহুত ভাল লাগিছে দেই, ইমানখিনি মানুহক দেখিব পাইছোঁ এনেকৈ। আমি ঘূৰি গৈ ল'লোঁ চাই মেলি ভালকৈ ন আমি চাই আছোঁ আৰু ভাল লাগিছে চাই পিনে। কমলা কিনিছে আৰু ঘৰত গৈ খাম আৰু দেই, ইমান ধুনীয়া ধুনীয়া কমলাবোৰ। মায়ে কিমানত ল'লে। এতিয়া খানাটোহে মেইন আৰু, খানাটো খাবলৈ যাওঁ আৰু গৈ আছোঁ। আগত দি আছে বোলে। খাবলৈ গ'লে খোৱাটো মেইন আৰু খাবলৈ গ'লে খোৱাটো চবৰে মেইন, খোৱাটো চবৰেতো মেইন। আমি চিৰিত নুঠিলোঁ, বহুত গৰম লাগিছে, সেইকাৰণে ভাগৰ লাগি যায়, বহুত ওপৰলৈকে উঠিব লাগে। সেইকাৰণে আমি এবাৰ নুঠিলোঁ আৰু এনেকৈ যাওঁগৈ। বহুত দূৰ হৈছে। মাহেঁতি কিবা কিবি লৈ আহিছে, কি আনিলে আৰু চাওঁগৈ। কি আনিলেনো ইমানকৈ? কি আনিলেনো ইমানকৈ? পকৰি নাই বুলি ভাগ ভাগ কৰি দিছোঁ। ইমান ধুনীয়া পকৰিবোৰ চাই লওক। এয়া ধনে ভাল পায়। মজা লাগিছে দেই দেখিবলৈ। আপুনি কি আনিলে বাৰু? মই এয়া চানা আনিলে। চানা ভাত খাবলৈ এনেকুৱা হৈছে ইয়াত চোৱা। ইমান মানুহ ভিৰ জাম লাগিছে, ভাত শেষ হৈ গৈছে। এয়া চব খাবলৈ ষ্টাৰ্ট দিলেই আমাৰ গাহৰিটোৱে, ইয়াৰ কাৰণে খোৱাটো মেইন। চবেই খাইছে আৰু ইমানকৈ ভিৰ। আজি মেডাম মেফি এনেকুৱা হয় বুলি আজি গম পালোঁ আৰু দেই। খাবলৈও ইমানকৈ কৰিব লাগে। এইফালে চোৱা, মই একোৱে দাইলো ল'ব নোৱাৰিলোঁ। এনেওতো গাহৰি মাংসটো নাখাওঁ বাৰু। চব আমাৰ মাহেঁতি ক'ত হেৰালে আকৌ? মাহেঁতি ক'ত? ক'ত মাহেঁতি নাই অহা। এইফালে চব কুকুৰৰ নিচিনা ভাত খাবলৈ মানুহ। ভাত শেষ হৈ গ'ল, চব্জি শেষ হৈ গ'ল, খাইছে আৰু নাজানো মাহেঁতি ক'ত হেৰালে। এয়া মাহেঁতি পালে আৰু দেই মাংস, ভাত, দাইল আহি। কেনেকুৱা লাগিছে মা খাবলৈ আনিবলৈ গৈ? ভাগৰি গ'ল বেছি এইজনী ভাত ৰখি ৰখি। এয়া পানীকে খাই দিলে আৰু দেই প্ৰথমতে। ভাল লাগিছে ন? ভাত লুচি লুচি ল'ব লাগিছে। এয়া এটাইতো খাই আছে বাৰু, মই খাম নে কি কৰোঁ? পেট ফুলাই গৈছোঁ আৰু